हेलो फ्रेंड्स की खबर निश्चय ভাল আপোনালোকৰ মোৰো ভালে বহু দিনে হল ভিডিও সিডিও কো বনোৱা নাই আজি বলো ভিডিওটা বনাও আৰু এয়া যে মই জুজু লাইছো দেখিছে নহয় বতৰটো ইমান ভাল নহয় একদিন ডাৱৰীয়া হয় আমাৰ এফালে আৰু এনেকে কোম্পানী অলপ কৰি লৈছো ভাত হাকত দিবলৈ তেতিয়া মানে বহুত হুঙ্কালে ভাত হাকগিটাও হয় আৰু গেছত বনাবলৈ তেতিয়া ভালো বহুত কম গেছতে হয় ভাবিলো বলো কোম্পানী অকমান কৰি ল আজি যে এটো দেখিছে ঐটিঙা হয় ঐটিঙা আৰু গাহৰি মাংস বনাম বুলি ভাবিছো হে মানে ঐটিঙা কাটি আছো মই আহি মই যে ঐটিঙা আৰু গাহৰি মাংস খাই বৰ ভাল পাওঁ সেইকাৰণে ভাবিলো মানে আজি বলো ঐটিঙা আৰু গাহৰি মাংস বনাও টেঙা মানে গাহৰি মাংসৰ লগত টেঙা অকমান দিলে খাই ভাল লাগে মইতো বহুতেই ভাল পাওঁ টেঙা খাই ইয়াতে দেখিছে এয়া হ'ল গাহৰি মাংস বৰ বেছি নহয় আচলতে আমাৰ দুজনেই মানুহ দুজনে খাব পৰাকৈ আনিছো ছোৱালীটো নাখায় মাংস এয়া মোৰ ঐটিঙা কিধৰদাম ডাঙৰ কাটি লৈছো মাংস লিখাকে আৰু এতিয়া বলো চাও আৰু মাংসটো অকমান সিজাই লওঁ তাৰ পৰা ঐটিঙাখিনি দি দিম বুলি ভাবিছো ইয়াতে অলপ গৰম পানী দিম মই যে গৰম পানী কৰি থৈছিলো গৰম পানীখিনি আনোগে ৰ'ব দেই এই গৰম পানী দি দিয়া লগে লগে চাবচোন আপোনালোকে উতল আহিয়ে গ'ল মানে তেতিয়া ঠাণ্ডা পানী যদি দিও গেছটোতো বহুত টাইম জ্বলাব লাগিব গৰম পানী দিলেতো লগে লগে উতলো আহিলে আৰু ভাজিকনো খাই ভাল লাগিব আৰু চকচোন আমাৰ হুনে কি কৰি আছে মই ভাত বনাই আছো তাই আহি মোৰ ওচৰত চাদৰ মেখেলা পিন্ধিছে আজিকালি মানে তাই মেখেলা চাদৰ পিন্ধে সেইকাৰণে মোক ক'লে যে গামোচা এখন পিন্ধাই দি বোলে দখালে মই গামোচা এখন পিন্ধাই দিলো তাই এনেকে মলি আছে আৰু চকচোন মোৰ মাংস গাহৰি মাংস জুলকন বা বৰ ধুনীয়া লাগিছে দেই আৰু বেছি টাইম নবনা আৰু অকমান টাইম ৰাখিম আৰু গেছৰ ওপৰত তাৰ পৰা নমাই দিম আৰু অলপ ভাজি অলপ বনাবতো লাগিব সেইকাৰণে ভাবিছো ফুলালো অলপ কাটি লওঁ এই দেখিছেনে ফুলালো চুলালো কাটি ললো এতিয়া বোলো ভাজি অকমান বনাওঁ আৰু ফুলালো শুকান ভাজি অকমান বনাম এইখিনিতো মাংসটো হ'বলৈ হ'লেই আৰু মোৰ ভাত বাৰী মেৰি ৰেডি দেখিছে নহয় ইয়াত একদম গাহৰি মাংস আৰু ঐটিঙা জুলকন দেখি কিন্তু একদম খাওঁ লাগিছে দেই বৰ বেছি টাইম ৰখি লাভ নাই খাব লাগে ভাতো এচাং লৈ লৈছো গাহৰি মাংস যিহেতু বনাইছো আজি মই পুৰা ভাত খোৱাত ব্যস্ত মই আৰু মোক যে ভিডিও কৰি আছে গমেই পোৱা নাই পুৰা মই খাইছো এয়া দেখিছে ঐটিঙা হয় পুৰা এচাং লৈ লৈছো ভাত খাবলৈ মাংসইদি আৰু ভিডিওটো আজিলৈ ইমানতে শেষ আৰু ভিডিওটো এতিয়ালৈ বাই বাই